এজন অচিনাকি মানুহে সময় সুধিলে মই বাৰে বাৰে হাৰি যাওঁ কিয় তেতিয়া সময়ে ক'লে ৰ'দ হওক বা বৰষুণ হওক দিন হওক বা ঘোপ মৰা আন্ধাৰ হওক মই সদায় আগবাঢ়ি থাকোঁ যদি তুমিও মোৰ লগত আগবাঢ়িব খোজা তেন্তে তুমিও মোৰ লগত ব'লা তেতিয়া সেই অচিনাকি মানুহজনে সময় কথা শুনি সময়ৰ লগতে খোজ মিলাব ধৰিলে তেওঁ মনতে ভাবি ল'লে মই কেতিয়াও হাৰি নাযাওঁ হাতত কোঠা লৈ হাবিলৈ বুলি ৰাওনা দিলে তেওঁ হাবিত আহি খৰি কাটিলে খৰি কাটি চহৰত নি দুটকামান পইচা পাম বুলি তেওঁ প্ৰথমে খৰি কাটি ডাঙৰি বান্ধি মূৰত উঠালৈ চহৰলৈ বুলি আনিলে দুদিনমান পিছত তেওঁ লগৰ বন্ধু দুজনকো লৈ আহিল মই দুটকামান পাইছোঁ যাতে তেওঁলোকো দুটকামান পাওক প্ৰথমেতো তেওঁ ডাঙৰি বান্ধি মূৰত উঠাই চহৰলৈ বুলি অকলে গৈছিল আৰু এতিয়া তেওঁলোক ইমানেই খৰি কাটিল ডাঙৰি বান্ধি মূৰত নহয় তেওঁলোক ডাঙৰি বান্ধি গাড়ীত নিবলৈ সাজু হ'ল তেওঁলোক আটাইয়ে খৰি বান্ধি গাড়ীত লোড কৰি চহৰলৈ বুলি ৰাওনা হ'ল কিয় জানেনে সেই অচিনাকি মানুহজনে সময়ৰ লগত খোজ মিলাবলৈ ধৰিলে গতিকে আপোনালোককো কৈছোঁ আপোনালোকো বাট চাই নাথাকিব আজিলৈ নহয় কালি কৰিম গতিকে আপোনালোকো সময় লগত খোজ মিলাই আগবাঢ়িব ধৰক আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব কেনে লাগিল কমেণ্ট কৰিব